মানুহৰ জীৱনত দুখ কষ্ট এবাৰ নহয় এবাৰ আহিবই। এই দুখ কষ্ট বিভিন্ন ধৰণৰ হ'ব পাৰে, যেনে মানসিক, শাৰীৰিক আৰু অৰ্থনৈতিক। গতিকে জীৱনত সুখী হোৱাৰ উপায় কেইটামান তলত উল্লেখ কৰা হ'ল। গভীৰতকৈ গভীৰ দুখ কষ্টৰ মাজতো নিজক সুখ অনুভৱ কৰিবলৈ শিকক আৰু সদায় হাঁহি থাকক। এটা হাঁহিৰ অবিহনে এটা দিন ব্যৰ্থ। আপুনি কেতিয়াও নিজক আনৰ লগত তুলনা নকৰিব। এনে কৰিলে আপুনি সদায় নিজকে দুখী অনুভৱ কৰিব। সদায় বৰ্তমানত জীয়াই থাকিবলৈ শিকক। অতীত যি হৈ গ'ল সেইটো কেতিয়াও ভাল হৈ নাযায়, কিন্তু অতীতত কৰা ভুলৰ পৰা আমি শিক্ষা ল'ব লাগে, যাতে এনে ভুল পুনৰাই নহয়। অধিক ভৱিষ্যতৰ কথা ভাবিও নিজৰ বৰ্তমানক ধ্বংস নকৰিব, কাৰণ ভৱিষ্যতে কি হ'ব সঠিক কোনেও নাজানে। আপোনাৰ বৰ্তমানৰ কৰ্ম স্থিতিয়ে আপোনাৰ ভৱিষ্যত নিৰ্ণয় কৰিব। স্বাস্থ্যই আমাৰ ডাঙৰ সম্পদ। এটা নিৰোগী সুস্বাস্থ্যই আমাক সদায় সতেজ আৰু সুখী কৰি ৰাখিব। জীৱনলৈ অহা যিকোনো প্ৰত্যাহ্বানৰ সৈতে যুঁজ দিয়ক। আমি জীৱনত প্ৰত্যাহ্বান নাশ কৰিব পাৰিলেহে সুখী হ'ব পাৰিম। ধুনুৰ লিখনি শুনিবলৈ এই পেজটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব।